আজি যেহেতু গৰু বিহু গতিকে ৰাতিপুৱা অলপ জলদি উঠিলোঁ, উঠি মেলি মাহ হালধি পিচিলোঁ, পিচি গৰুক গা ধুৱালোঁ। আৰু দিনটো ইমান ব্যস্ত যে ভিডিঅ' কৰিবলৈ নহ'লেই। তাৰপিছত এতিয়াতো সন্ধিয়াই হ'ল। তাৰপৰা গৰু যেতিয়া ঘৰলৈ আহিব সন্ধিয়া সময়ত তেনেধৰণে বাটত জাক দিয়ে। তাৰপিছত আকৌ গোহালিৰ ওচৰতো জাক দিয়া হয় আৰু জাকত বিশেষকৈ খেৰ, তুঁহগুৰি, তাৰপিছত বেঙেনা, থেকেৰা কিবা কিবি ধেৰ দিয়ে আৰু মই ইমান বিশেষ নাজানো। মাখিয়তী, মাখি পাত, মাখি মৰে জাক জাক, মাখিয়তী, মাখি মৰে জাক জাক, মাখিয়তী, মাখি পাত, মাখি মৰে জাক জাক। তহঁতৰ ওচৰত যেন মাখি নহয় আৰু। এইবোৰে হৈছে আমাৰ কিছুমান গাঁৱলীয়া সমাজৰ নিয়ম। তাৰ পাছত গৰুৰ কাৰণে আকৌ গৰু পিঠা বনোৱা হয়, কাৰণ যিহেতু আজি গৰু বিহু গতিকে গৰুতো পিঠা খাব লাগিব। ইমানতে গৰুৰ পিঠা খোৱা শেষ। এতিয়া মানুহৰ কাৰণে যোগাৰ কৰিব লাগিব। মাটি দালি তিয়াই থৈছিলোঁ, এতিয়া কুকাৰত দি পেলাই মাটি দালিখিনি বনাই ল'ম। ইয়াৰ পাছত বাকীখিনি যোগাৰ দেখুৱাই আছোঁ। এয়া হৈছে 100 এবিধ শাক, আমাৰ অসমীয়া সমাজৰ বা বিহুত আটাইতকৈ প্ৰয়োজনীয় বস্তু। এয়া হৈছে মাছ, তাৰপিছত মাংস, ধুনীয়াকৈ হালধি নিমখ সানি লৈছোঁ। তাৰপিছত মাংসত আৰু মাছৰ জোলত দিবৰ কাৰণে আলু, আদা, নহৰু সকলোবিলাক লৈ লৈছোঁ কাটি। তাৰপিছত বিলাহীটো দিবই লাগিব, পিঁয়াজখিনি কাটি ল'লোঁ। আৰু চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে আমাৰ পৰুৱাটো, যিটো অবিহনে গৰু বিহু আধৰুৱা। তাৰপিছত চব বনাই মেলি আৰু ৰেডি। আপোনালোকৰ ওচৰত চাওক কেনেকুৱা হৈছে। মাটি দালি, মাংস, মাছৰ জোল, 100 এবিধ শাক, লগতে পৰুৱাটো। আজি খানা ৰেডি। খাই বৈ লৈ হাতত জেতুকা লগাই ল'লোঁ। কাৰণ জেতুকা অবিহনে চাগে হয়তো বিহু ক'ৰবাত নহয় ক'ৰবাত আধৰুৱা হৈ ৰ'ব, গতিকে জেতুকা লগাই ল'লোঁ।